Okay, hey, what's up guys? কি খবৰ আপোনাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল Uncut Vlogs লৈ আজি আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছো আজি অকনমান ঘৰৰ কাষতে যাম প্ৰায় গৈ দেখো মানে লোকেল কণী আনব কাৰণে আৰু কেতিয়াবা দেখা পাম বহুত ডাঙৰ ডাঙৰ মুৰ্গী আছে মানে সেইটো মুৰ্গী নামটো যে টাৰ্কি বুলি কয় তো গতিকে এটা ভ্লগ বনাবৰ কাৰণে মোৰ বহুত দিন আগৰ পৰা মানে মন আছিলে যে তাত এটা মানে ভ্লগ বনাম আৰু সেইটোৰ ওপৰত মানুহ বহুতখিনি সেই কথাটো নাজানে সেই মুৰ্গীটো বহুতে চিনি নাপায় একচুৱেলি ময়ো চিনি পোৱা নাছিলোঁ যেতিয়া মোক সুধিলোঁ তেতিয়া গম পালোঁ তো এনেকৈ বহুত কিবা দাদাই বহুতখিনি কাম কৰি আছে দেখুৱাই আছোঁ আমাৰ ঘৰৰ একদম কাষতে আৰু আমাৰ ঘৰটো হ'ল সেইটো আৰু বাকী গৈ আছোঁ মই সেইটো ঘৰত দেখুৱাই আছোঁ আপোনালোকক ঠিক আছে তাৰ কি মুৰ্গী কেনেকৈ পুহিব লাগে কি কৰিব লাগে কণীবিলাক কিমান ডাঙৰ কি চব গোটেইখিনি দেখুৱাম বলক কি আছে হা তো আজি মই মানে কি হ'ল ঘৰৰ পিছপিনেদি আহিছোঁ আগে দি অহা নাই দেই নাই নাই আহিলোঁ অলপ মানে সদায় অহাৰ এটা প্লেনিং আৰু আপোনাৰ তাত ঠিক আছে দেখা পাওঁ সেই তাৰ কি মুৰ্গীবিলাক তো গতিকে আজি একদম পুৰা এটা ভিডিঅ' বনাওঁ দিয়ক হ'ব হ'ব মই এটা হৈ যাব টাইম হৈছে তাহাঁতৰ তাৰমানে ৰাতিপুৱা একবাৰ ৰাতিপুৱা একবাৰ ঘাঁহ খায় আচ্ছা তো এতিয়া দেখুৱাই আছোঁ তাৰ কি মানে কি হ'ল বাহিৰত লৈ আহিব বঢ়িয়া বঢ়িয়া ঐ কি কৰোঁ কি ফুটিয়ে নেকি দা মানে সদায় এনেকৈ দেখা পাওঁ আহিলে আৰু মানে সদায় ভিডিঅ' কৰিবৰ কাৰণে মন যায় কিন্তু আজি ফাইনেলি টাইম মিলিলে দাদাৰো টাইম মিলিলে মোৰো টাইম মিলিলে আৰু তোমাৰ নামটো কোৱা আৰু তোমাৰ জুপিতাৰা দাস আৰু তোমাৰ কংকি দাস বঢ়িয়া কি কৰোঁ আৰু কিয় খাব নেকি হেৰি আৰু দানা বুলি কথা নাই তুমি এনে মুৰ্গী যেনেকুৱা কৰি পোহা সেনেকৈ পুহিব পাৰা পৰা ভাত চাত খাব আচ্ছা আৰু এনে হেৰিৰ তুলনাত তোমাৰ কম এই যে মুৰ্গী যিমান খায় আধাৰ খায় তাতকৈ কম আৰু খায় সিহঁতে ঘাঁহে বেছি খায় দেখিছা না ঘাঁহ খাই আছে 30% দানা খায় মানে ভাত দিব পাৰা তুমি ধান দিব পাৰা সেনেকুৱা খায় বাকী আৰু এই মানে 70% ঘাঁহ খায় আৰু বাকী ইয়াৰ মতা আৰু মাইকী কেনেকৈ মানে চিনি পায় মানে এনেই পেপেখন ধৰে তোমাৰ সেই ময়ূৰৰ দৰে আৰু এইটো মাইকী আৰু এটা মাইকী আছে এই আগত সেইটো মাইকী আছে দুই জাতত থাকে কলা এক জাত আৰু বগা এক জাত কিন্তু কণীৰ কাৰণে ৰাখিব লাগিলে তুমি একদম বগাটো ৰাখা মানে বগাটো পুহিলে বেছি ভাল মুৰ্গীতকৈ বেছি কণী পাৰে মানে মাহটোত তোমাৰ 20-25টা পাৰিব এটা মুৰ্গীয়ে সেনেকুৱা কণী মাহত তাৰমানে 10 দিন বা 5 দিনে গেপ হয় পুৰা মানে একদম ওচৰতে আহিছে ভিডিঅ' উঠোঁ তাৰমানে কলাটো যদি ৰাখা কলাতে কণী কম পাৰে কলাটো অলপ ডাঙৰ হয় বগাটো অলপ ডাঙৰ কম হয় এনেতো মোৰ পোহাত 3 বছৰে হ'ল আৰু বেমাৰ আজাৰো বহুত কম বুলি ধৰিব পাৰি বেছি নহয় আৰু মুৰ্গীৰ দৰে নহয় আৰু গোটেই এটা লাগিলে গোটেই মৰি যায় সেনেকুৱা নহয় ভালে আৰু গোটেই সেনেকুৱা বঢ়িয়া আপোনালোকে এই বিজনেছটো কৰিব পাৰে একদম ধুনীয়া আৰু ইমান বেছি ভেজাল নাই আৰু লেতেৰা হয় নেকি জেগাবিলাক নাই লেতেৰা নহয় আপোনাৰ তোমাৰ মানে হেৰি যদি কম পৰিমাণে ৰাখা 3-4টা ঘৰৰ কাৰণে কণীখিনি পাই থাকিলা কণী তোমাক মই দেখাই আছোঁ ৰ'বা চাইজটো কিমান ডাঙৰ হয় বহুত ডাঙৰ হয় কণী ডাঙৰ এই ট্ৰে এখনত আছে ট্ৰে এখন লৈ আহিবিচোন মাতিলে আহিব নে দাদা ইয়াতে আহি যাব সঁচাই মানে আচৰিত মানে কি হ'ল কি ধুনীয়াকৈ খাই আছে দেখিছেনে দেখি কিবা এটা ভাল লাগে আৰু এইটো মতা না দাদা কলাটো এইটো মতা হৈ খেদি আহিব একদম মই ফাৰ্ষ্টতে 4টা আনিছিলোঁ আচ্ছা 4টা আনি বাকী বহুত মানুহে লৈ গ'ল মোৰ পৰা এতিয়া ময়ো বেছি দেখা নাই মোটামুটি 22টামান আছে এতিয়া টোটেল এই 22টা ঘৰতে ৰাখিম আৰু তাৰমানে আচ্ছা আৰু এনে পোৱালি ছোৱালীবিলাক কেনেকৈ আমাৰ নৰ্মেল যেনেকৈ মুৰ্গীবিলাক তেনেকৈ দিয়ে সেনেকৈ দিয়ে নে দাদা পোৱালি তাৰমানে তুমি যদি সেনেকৈ নৰ্মেলে হয় আমাৰ মুৰ্গী লোকেল মুৰ্গীটো যেনেকুৱা আৰু সেনেকুৱাই একো ভেজাল নাই কাৰোবাক লাগিলে দিব পাৰিবনে দাদা আগতে কণ্টেক্ট কৰিলে পাৰা যাব সেনেকুৱা ঠিক আছে যদি আপোনালোকৰ লাগে নহয় মই বাৰু নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যন দাদাক আৰু আপুনি কণ্টেক্ট কৰি পেলাই ল'ব পাৰিব বা মোকো কণ্টেক্ট কৰিব তেতিয়া মই দাদাক গোটেইখিনি কথা কৈ দিব পাৰিম যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু মানে এইটো ট্ৰাই কৰি চাব পাৰে দাদা ঘৰত এনে আৰু এযোৰা লৈ যাই পেলাই আৰু মতা আৰু মাইকী এনেকুৱা টাইপ বাকী আপোনাৰ কণী দেখুৱাইছোঁ দেই তাৰ কি মুৰ্গীৰ কণী এই তোমাৰ কণী এই 2টা মুৰ্গীৰে মোৰ কণী মাত্ৰ 2টা তাৰকে বাকী পোৱালিহে এইটো তোমাৰ লোকেল মুৰ্গীৰ কণী তাৰ তুলনাত চাবাচোন তুমি হাতত দিয়াচোন এতিয়া বহুত সৰু এইটো সৰু না কিমান সৰু ইমান ডাঙৰ আচ্ছা এইটো তাৰ কি এইটো হেৰি লোকেল মুৰ্গীৰ কণী এইটো টাৰ্কিৰ কণী তাৰ তুলনাত বহুত সৰু ইমান কণী পাইছে বিশাল কণী দেখিলে একদম আৰু দাদাই বহুতখিনি মানে ব্যৱসায়ৰ লগত জড়িত আৰু বাকী ফাৰ্মো আছে আৰু লোকেল মুৰ্গী ফাৰ্মো আছে না দাদা আপোনাৰ লোকেল মুৰ্গী সৰুকৈ ফাৰ্ম বুলি ক'ব নোৱাৰে ঘৰত মানে এনে থকাতকৈ তোমাৰ কিছুমান ৰখা যায় মানে মুৰ্গী বেলেগ কৰি ৰাখিছোঁ লোকেল মুৰ্গী কণী পাৰাৰ কাৰণে ৰাখিছোঁ তাৰপাছত তোমাৰ এই সৰু মানে মুৰ্গী মানে মাংসৰ কাৰণে ৰাখিছোঁ অলপ সেনেকৈ মানে
মানে সৰু হাৰা হ'লেও মানে এখন ডাঙৰ ফাৰ্মে কৰিছে দাদাই তো সেইকাৰণে দেখুৱাইছোঁ আপোনাক ঠিক আছে এইটো টাৰ্কি মুৰ্গী দেখুৱাইছোঁ আৰু এই প্ৰজাতিটো একচুৱেলি বহুত মানে চিনি নাপায় আৰু ডায়েৰী ফাৰ্মো আছে ন গৰু আছে ন আপোনালোকৰ দাদা ইয়াতে দানা চানা দিয়ে না দাদা পিয়ৰ জাৰ্চি নহয় আৰু ক্ৰছ ব্ৰিড এইকেইটা ন আচ্ছা আৰু বাকীটো পোৱালি টাৰ্কি ইয়াতে থাকে ইয়াতে থাকে ন ইয়াতে উঠি এটা মানে ওপৰত ইয়াতে সেই বাঁহ গেজত উঠি যায় নিজে সোমাব এইটোৱে হ'ল গাইছ এই টাৰ্কিৰ ৰাতি থকা ঘৰ তাৰ মানে ইয়াত কণী পাৰে সেই টাৰ্কিয়ে কণী পাৰে ইয়াতে কণী পাৰে এনেকুৱা টাৰ্কি এইবিলাক এটা কণী আছে না মানে ইয়াতে উঠি পেলাইহে কণী পাৰে আৰু কি মুৰ্গী এইটো লোকেল গোটেই পিয়ৰ লোকেল আচ্ছা লোকেল মুৰ্গী ফাৰ্ম আৰু তাৰমানে ঘৰতো মাংস লাগেই যিহেতু আজিকালি লোকেল মুৰ্গীৰ দামটো গমেই পায় 500 টকা কেজি বহুত বেছি অলপ এতিয়া গৈ আছোঁ একদম পূৰা ফাৰ্মত মেইন জেগাত বাই বাই অ'কে চ' গাইজ ফাইনেলি আহি পালোঁ আমি বাগান তো গতিকে এতিয়া ভিতৰত দেখুৱাই আছোঁ আপোনাৰ বাগানৰ পৰিৱেশ ঠিক আছে খুব ধুনীয়া বহুত বস্তু আছে ইয়াতে আৰু দাদাক মানে ক'ব গ'লে আপুনি এজন আদৰ্শ খেতিয়ক বুলিও ক'ব পাৰে ঠিক আছে মানে খেতি বাতিৰ লগতো জড়িত এইবিলাক ধুনীয়া মজা দেখিছেনে ধুনীয়াকৈ ফুলনি বাগান এইবিলাক বিভিন্ন ধৰণৰ ফুল চুল আছে কিবা কিবি এইডাল কুঁহিয়াৰ প্ৰথমতে আপোনালোকক মুৰ্গী ফাৰ্মখন দেখুৱাইছে ঠিক আছে এইবিলাকেই আৰু সৰু সুৰাকৈ কৰিছে এটা স্মল স্কেলত কৰিছে ঠিক আছে মানে সৰুৰ পৰা যিহেতু ডাঙৰ হয় ন প্ৰথমতে এক্সপিৰিয়েঞ্চটো গেইন কৰক তাৰপিছত আপোনালোকে লাৰ্জ স্কেলত কৰিব পাৰে দাদা সেনেকৈ কৰিছে আৰু যিহেতু কোনো ধৰণৰ ক'তো এক্সপিৰিয়েঞ্চ লোৱা নাই নিজে শিকি আছে সেলফ লাৰ্নিং আৰু কণী পাৰে ন দাদা কণী পাৰে এটা কণী পাৰে ধুনীয়াকৈ এটা কণী পাৰে এইবিলাক ইয়াতে ৰাতি থাকে ধুনীয়াকৈ ফাৰ্ষ্ট টাইম কৰিছে ন দাদা পটল আপডেট ফাৰ্ষ্ট টাইম আচ্ছা এই লাগব আৰম্ভ কৰিছে এইটো এনে এই লাগব কৰাইছে এইবিলাক ন কৰাইছে পটল আৰম্ভ কৰিছে এইটো আচ্ছা ধুনীয়াকৈ জাঙি দি দিছে ফুটিছে ইমান লাগিছে বঢ়িয়া নতুনকৈ এইবাৰ ফুটিছিলোঁ মানে এইবাৰ লাগিছে আৰু আচ্ছা ধুনীয়া এই ধুনীয়া হৈছে চাই আনৰস বঢ়িয়া এই আনৰসি গোটেই ফুটিছোঁ আনৰস এইবিলাক গোটেই আনৰস না এতিয়া তোমাৰ এতিয়া 200 তামোল পুতিছোঁ মই হা এতিয়া যোৱা বছৰ পুতা পুলি এই মাহ দেখিছা ধুনীয়া আছে 3 বছৰৰ ভিতৰত লাগিব আৰু একদম সুন্দৰ সঁচাই কৈছোঁ বহুত ধুনীয়া আৰু দেখি ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু বাকী সুধি আছোঁ দাদাক এইবিলাক বস্তুৰ পৰা কিমানখিনি টকা জেনেৰেট কৰে মান্থলি মানে এই নেচাৰা খেতিখিনি তোমাৰ মোটামুটি বুঢ়াই হ'ল এতিয়া এই মই চাঙি নিদিওঁ তাৰমানে এনেকৈ কৰোঁ কম খৰচতে হয় তোমাৰ বাঁহ লাগিলে এই বিজুলী বাঁহ এডাল আৰু দুডাল এই 3 এডাল আছে না আৰু বাকী তোমাৰ এই খালি ৰছী তোমাৰ এই প্লাষ্টিকৰ ৰোল পায় 60 টকা 70 টকা এই প্লাষ্টিকৰ ৰছী ইমান এই প্লাষ্টিকৰ ৰছী আচ্ছা ৰছী দি এডাল হেৰি তোমাৰ এই মোটামুটি তোমাৰ কিমানখিনি আছে 15 ফুট আছে 15 ফুটত তোমাৰ একদিন বাদে একদিন 3 কিলো 4 কিলো কৰি ওলায় আচ্ছা 5 কিলো ওলাই যায় সেনেকুৱা কৰি ওলাই যায় একদিন বাদে একদিন সেনেকৈ লগাওঁ মানে এতিয়া বহুতখিনি বিকিলে না বহুত বিক্ৰী কৰা গ'ল খৰচটো মানে একদম কম চাঙি দিলে খৰচটো বহুত লাগে আৰু জাগাও বহুত লাগে এটা কম জাগা লাগে আৰু চাফাও হৈ থাকে তোমাৰ তো মানে চাওক এতিয়া কথাটো হ'ল কি খেতি কৰিলে আপোনাক অকণমান বুদ্ধিও লাগিব যাতে স্পেচ কম স্পেচত আপোনালোকে ভাল যাতে বেছিকৈ মানে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰে বুঢ়া হৈছে গাছ মই কাটিয়ে পেলাম আৰু এতিয়া ইমান ধুনীয়া আছে কম লাগি আছে বৰ্তমান এতিয়া কাটি পেলাম এতিয়া নতুন আৰু এইবিলাক চব অৰ্গেনিক কোনো সাৰ চাৰ নাই না মই গোবৰৰ সাৰ মোৰ নিজৰে মোৰ গোটেই গৰু ছাগলী মুৰ্গী পাৰ খালি হাঁহ নাই আচ্ছা গোটেইখিনি আছে তাৰমানে সেইখিনি এই তোমাৰ এতিয়া লাগিব আছে এই কোমোৰাও মই এনেকৈ দিছোঁ সেই পদ্ধতি নেচাৰা একফলা শেষ ইয়াতে এইবাৰ আৰু নেচাৰা সেই গৈ এই কোমোৰা লাগিব লৈছে নতুন এতিয়া এনেকৈ এই চিষ্টেমতে কৰোঁ মই বস্তু এই মাহ লাগিব আৰম্ভ কৰিছোঁ গোটেই এই মাহ গোটেই আৰম্ভ কৰিছোঁ লাগিছে ধুনীয়াকৈ ইয়াতে খৰচটো কম খৰচ নাই বুলি ক'ব পাৰি খৰচ নাই বুলি ক'ব পাৰি পানী লাও মাই গড মজা কিন্তু বুঢ়া হ'ল গাছডাল মৰিলে আহি গ'লা চাইডে চাইডে ইমান অমিতা ৰেট জাহা হ'ল আৰম্ভ হৈছে আৰু লগা ইয়াতে মই গোবৰখিনি আনি থওঁ ইয়াতে মুৰ্গী খচৰি আৰু বঢ়িয়া কৰি দিয়ে সিহঁতে মিহি কৰি দিয়ে সেনেকুৱা কৰি দিয়ে দাদাৰ কামখিনি মানে মুৰ্গী কৰি দিয়ে মুৰ্গী কৰি দিয়ে সঁচা এই বস্তুটো কিন্তু আল্টিমেট লাগিছে সঁচা ইমান ধুনীয়াকৈ মানে পদিনা ৰাখিছে মানে একটা ফুল যেন পায় তোমাৰ যদি টাইম নাই নহয় ঘৰতে পাকঘৰত একদম পাকঘৰৰ ভিতৰত ৰাখিব পাৰা তুমি শুকাই নাযায় ফ্ৰিজত থব দৰকাৰ নাই বাকী পিনে দাদাৰ ভোট জ্বলা লাগি আছে দেখিছা না এইটো ধুনীয়াকৈ লগাইছে দাদা এইটো প্লাষ্টিকত তুমি য'তে লৈ যাব পাৰা লাগিছে এইবিলাক ধুনীয়াকৈ আৰু প্লাষ্টিকটোত বেছি খৰচ নহয় না 2 বছৰ 3 বছৰ যাব মাত্ৰ 4 টকা মান পৰে এটা সেইটো এনেকুৱা লৈ যাব পাৰা ধুনীয়াকৈ লগাই দিছে পুৰা টাফ হিচাপত মানে ফুলৰ নিচিনা হ'ল আৰু ধুনীয়াকৈ ফলো দি আছে ফিৰিঙি জ্বলা এই সৰু সৰু জ্বলাটো যে এইটো ফিৰিঙিটো সেইটো এই ফুট জ্বলা এইডাল আছে এই ধুনীয়াকৈ পকিছে এইবিলাক এইডাল আছে ভোট জ্বলা আপুনি ভোট জ্বলা এই এনেকৈ কৰিছে না দাদা গোটেই এনেকৈ কৰিছে খুব ধুনীয়া চিষ্টেমেটিককৈ কৰিছে আচলতে যিকোনো কাম আচলতে চিষ্টেমেটিককৈ কৰিলে আপোনাৰ ধুনীয়াকৈ কৰিব পাৰে নেপিয়াৰ ঘাঁহ তোমাৰ দেখিছে না 15 ফুট 14 ফুট মান ওখ হৈছে তোমাৰ
এই ঘাঁহটো মানে চুপা পুতিব পৰা ঘৰতে যে গৰু ৰাখা দৰক দিবার দৰকাৰ নাই তোমাৰ এই ঘাঁহটো মোটামুটি 3 চুপা যদি হয় এটা গৰুৰ কাৰণে দিনটোৰ কাৰণে হৈ যাব আচ্ছা আচ্ছা এনেকুৱা মানে গৰু খা আৰু এইটো গৰু ছাগলী আচ্ছা ছাগলী খায় মুৰ্গীও খায় কিন্তু মুৰ্গী সৰুটো খায় দেখিছে মাৰি পেলাইছে মুৰ্গী খায় মোৰ এইমাহ চুপা মাৰি পেলাইছে সৰুতে খায় মুৰ্গীও বহুত খায় কিন্তু সৰুতেহে খায় ডাঙৰত নাখায় এজনৰ পৰা আনিছিলোঁ এতিয়াতো নালাগে এতিয়া এনেই পায় বেলেগৰ ঘৰ এতিয়া মোৰ তাতে আহিলেই পাব পইচা দিব নালাগে এনেই লৈ যাব কাটি দিলা ইয়াতে 1 চুপা হ'ব ইয়াৰ পৰা 1 চুপা হ'ব ইয়াতে সিপা লৈছে এইখিনি তোমাৰ খা সেইপিনৰ পৰা ওপৰলৈ মানে এডালত ধুনীয়াকৈ এডাল গছতে মানে 3টা বনাব পাৰে আপুনি নাই 4টা বনাব লোকেল নেচৰা বাৰী নেচৰা যা আপুনিতো ইমান বেছি ডাঙৰকৈ কৰা নাই তথাপিও আপোনাৰ মান্থলি ক'ব গ'লে মানে আপোনাৰ থুলমূলকৈ কিমানখিনি টকা ইনকাম হয় মানে আৰু মান্থলি তোমাৰ বেছি নহয় তোমাৰ এনেই বছৰটোতো সমানে এটা মাহত যে মানে 25,000 হ'ব সেইটো মাহত সেই হ'ব সেইটো নহয় টোটেল মোটামুটি এনেই গড়পাত্তা হিচাপত কৰিলে তোমাৰ 15-20,000 মান হয় আৰু মাহে মানে কেতিয়াবা ধৰি লওক কোনটো মাহত ভাল হৈ গ'ল কোনোবা মাহত অকণ কম হয় কেতিয়াবা তোমাৰ 25-30,000 লৈকে হৈ যায় সেনেকুৱা তোমাৰ খেতিখিনিতো আহি যায় মই চব্জিৰ খেতি অলপমান কৰোঁ তাৰপিছত গৰু আছে গৰুৰো তাৰপিছত তোমাৰ মুৰ্গী ছাগলী গোটেইখিনি পাৰ গোটেইখিনি আছে হাঁহৰ বাহিৰে হাঁহ নাই বৰ্তমান পানী নাই কাৰণে হাঁহ নাই সেইখিনি তোমাৰ হৈ যায় মোটামুটি 15-20 কোনোবা মাহত 25 এনেকুৱা হৈ যায় আৰু কথা হৈছে কি তোমাৰ এতিয়া বেছি টাইম দিব নালাগে ৰাতিপুৱা মই এনেই আমি টোপনিহে মাৰি থাকোঁ মই 5টা বজাতে উঠোঁ উঠি মই 1 ঘণ্টা বা আধা ঘণ্টা গোটেইখিনিত চালোঁ আৰু বাকী আৰু সিপিনে 10টা বা 12টাত চালোঁ আৰু ভাটিবেলা একবাৰ চালোঁ বাছ সেইখিনিতে তোমাৰ হৈ যায় টাইম বেছি দিব নালাগে আৰু দিব নালাগে সেইটোৱে তো গতিকে আপোনালোকে ষ্টাৰ্ট কৰক যিহেতু এতিয়া বৰ্তমান লকডাউন তো গতিকে বিশেষ বৰ বেছি এটা কাম নাই আৰু তো গতিকে এইবিলাক অলপ জড়িত থাকিব পাৰে আৰু কৰিও ভাল লাগে হয়নে দাদা মনটো ভাল লাগে চায়ে ভাল লাগে বস্তু সেনেকুৱা সেইটোৱে আৰু যিমানে কৰিব অলপ সৰুকৈ কৰিব লাগে যে মুৰ্গীও যে বেলেগক দেখা পায় যে মই ডাঙৰকৈ কৰি 100টা আনো নহয় ফাৰ্ষ্টতে 10টাৰ পৰা আৰম্ভ কৰে 10টা 5টা সেনেকুৱা আৰম্ভ কৰিব লাগে এই খেতিও ফাৰ্ষ্টতে অলপ কৰিব লাগে চাই মোৰ এইটো কি পোকে ধৰিছে গোটেইখিনি জানা যায় যিমানে দিন যাই থাকোঁ সিমানে ভাল হ'ব বস্তু সেনেকুৱা আৰু তো সেইটোৱে কথা মানে কি হ'ল কেতিয়াও ঘপকৈ আপোনালোকে বেলেগক দেখি পেলাই আপোনালোকে বেলেগৰ পৰা ইনফ্লুৱেঞ্চ হৈ পেলাই ঘপকৈ আপোনালোকে ষ্টাৰ্ট নকৰিব একদম ডাঙৰ স্কেলত তেতিয়া আপোনাৰ লছ হোৱাৰ বহুত চান্স থাকে সৰুকৈ কৰিলে মানে কিয় লছ হ'লে মানে ইমান বেছি টেনশ্যন নাই আৰু যে সৰুকৈ হ'লে লছ হ'ল আৰু টাইমটো আমাৰ বহুত থাকেতো আমি একেদিনে ধনী হ'ব নালাগে সেইটোৱে সেনেকুৱা মানে ছাকচেছ হোৱাৰ কোনো শ্বৰ্টকাট নাই গম পাইছে নাই সেইটোৱে কথা যে অকণ ট্ৰাই কৰিব লাগিব কষ্ট কৰিব লাগিব এইটোৱে কথা আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকে যিমানখিনি পাৰে এক্সপিৰিয়েঞ্চটো বঢ়াব লাগিব দাদা যেনেকৈ এক্সপিৰিয়েঞ্চ হ'ল এতিয়া ডাঙৰকৈ কৰিলেও কোনো প্ৰব্লেম নাই কাৰণ কিবা এটা সৰু সুৰাকৈ ধৰি লওক ছাপ'জ বেমাৰ হৈ যায় ভগৱান নকৰক তো গতিকে দাদাই গম পাব যে এইটো কি বেমাৰ হয় আৰু কি খোৱালে ভাল হয় তো গতিকে এক্সপিৰিয়েঞ্চ হৈ গ'ল সেইটো কাৰণে ষ্টাৰ্টিং মানে সৰুকৈ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট